ওয়েলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকলৈ এটা ৰচনা আগবঢ়াম। এইটো হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু ৰচনাটো লিখি যাবা। ইয়াৰ প্ৰথমতে দি আছে চোৱা আৰম্ভণি। প্ৰকৃতিয়ে দান কৰা সকলো সম্পদেই হ'ল প্ৰাকৃতিক সম্পদ। অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য। ইয়াত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদ যথেষ্ট পৰিমাণে আছে। কিছুমান সম্পদ ব্যৱহাৰ কৰা হৈছে আৰু কিছুমান এতিয়াও অব্যৱহৃত হৈ আছে। ২ নম্বৰত দি আছে চোৱা বিৱৰণ। অসমত বিস্তাৰিত হৈ থকা প্ৰাকৃতিক সম্পদসমূহক প্ৰধানকৈ ৪টা ভাগত ভাগ কৰিব পাৰি, যেনে বনজাত সম্পদ, খনিজজাত সম্পদ, জলজাত সম্পদ আৰু কৃষিজাত সম্পদ। বনজ সম্পদৰ ক্ষেত্ৰত অসম যথেষ্ট চহকী। অসমৰ হাবিত অনেক মূল্যৱান গছ-গছনি পোৱা যায়। শাল, চেগুন, তিতাচপা, আজাৰ আদি গছৰ কাঠ উৎকৃষ্ট আৰু মূল্যৱান। অসমৰ হাবিবোৰত বহুতো ঔষধি গছ পোৱা যায়। বাঁহ, বেত, কাঠ, খেৰ আদি সামগ্ৰীবোৰ ঘৰুৱা প্ৰয়োজনত ব্যৱহাৰ কৰাৰ উপৰিও এইবোৰৰ ওপৰত ভিত্তি কৰি বহুতো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়ি উঠিছে। অসমৰ বনাঞ্চলসমূহত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৱে বাস কৰে। ইয়াৰ ভিতৰত বাঘ, ভালুক, পহু, গড়, ময়ূৰ আদি আপুৰুগীয়া প্ৰাণী। এশিঙীয়া গড়ৰ বাবে অসম পৃথিৱী বিখ্যাত। তাৰপিছত চোৱা খনিজ সম্পদৰ ক্ষেত্ৰতো অসম বহু পৰিমাণে চহকী। অসমৰ উল্লেখযোগ্য খনিজ সম্পদবোৰ হৈছে খাৰুৱা তেল, কয়লা, চূণ, শিল ইত্যাদি। এই খনিজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি ভালেমান উদ্যোগ প্ৰতিষ্ঠা হৈছে। জলজ সম্পদৰ ক্ষেত্ৰত অসমৰ নদ-নদীসমূহ আৰু ইয়াত থকা মাছ, কাছ আদি উল্লেখযোগ্য। অসমৰ নদীসমূহ জলবিদ্যুৎ উৎপাদনৰ বাবে উপযোগী। কৃষিজাত সম্পদৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তীৰ্ণ সাৰুৱা ভূমি বিভিন্ন ধৰণৰ খেতিৰ বাবে উপযোগী। অসমৰ প্ৰায় ৭০% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। সামৰণি। দেশ এখনৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা আৰু এই সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতে দেশখনৰ আৰ্থিক উন্নতি নিৰ্ভৰ কৰে। প্ৰাকৃতিক সম্পদৰ ওপৰত ভিত্তি কৰি বিভিন্ন উদ্যোগ, পৰ্যটন কেন্দ্ৰ আদি গঢ়ি তোলা হয়। গতিকে প্ৰাকৃতিক সম্পদসমূহৰ যত উপযুক্ত ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে উচিত পদক্ষেপ ল'ব লাগে। লগতে প্ৰতিজন নাগৰিককে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰাকৃতিক সম্পদসমূহ ধ্বংস নকৰি সেইবোৰ ৰক্ষা কৰাটো নিজৰ নৈতিক কৰ্তব্য বুলি ধৰিব লাগে। এইখিনিয়ে আছিল ৰচনা অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে। গতিকে যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।